आप लोग ये नज़ारा देखिए, क्या नज़ारा है। और আপোনালোকে এই ফালৰ ভিউটো চাওক না, কি ধুনীয়া। আৰু এইফালে চাওক না, একদম এইফালেদিকে উঠি আহি একদম এনেকৈ হৈ আহিছোঁ। আৰু এই তলৰ এৰিয়াটো চাওক, আৰু এইফালে সৰু সৰুকৈ পানী একদম বৈ গৈ আছে। আৰু এইফালে চাওক না, কি গেহেৰা খাই, এইডোখৰ মানে পৰিলে চেচে আৰু ন, এইডোখৰ পৰিলে চেচে আৰু। গুড মৰ্ণিং, স্বাগতম জনাইছোঁ আনাদা ভিডিঅ' জেছ অফিচিয়েল ব্লগছ ইউটিউব চেনেল। তো আজি আমি গৈ আছোঁ মায়'দিয়া। এইফালে বঙালগাঁৱত লগৰ এটা আছে, তাক লৈ ল'ম, মানে লক্ষীক ল'বগৈ লাগিব। লক্ষীক আৰু মই যাম মায়'দিয়া, মানে দুজনে লগত যাম এখন বাইকতে। তো ব'লক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আৰু যিহেতু বহুত দিন ব্লগ শ্লগ এইবোৰ আপলোড কৰা নাই, লাষ্ট টাইম অকল সেই গেৰুকামুখ NSPC গৈছিলোঁ, তাৰপিছৰ পৰা ব্লগ দিয়া হোৱাই নাই। তো ভাবিছোঁ আজি অকণমান আপোনালোকক মজা জেগা এটা লৈ যাওঁ, বোলো মায়'দিয়া ফালে যাওঁ, সেইফালে আপোনালোকক ধুনীয়া ধুনীয়া জেগা দেখাম। তো যোনে যোনে গৈছে তো বাৰু সিহঁতি চাইছে, কিন্তু যোনে যোনে নাই যোৱা বা নাই দেখা, তো তেওঁলোকৰ কাৰণে লৈ আহিছোঁ একদম ধুনীয়া ধুনীয়া জেগা। আজি যাম আৰু আহি পাই গ'লোহি এই লক্ষীৰ ঘৰ। এতিয়া ইয়াক ফোন কৰিব লাগিব, ফোন কৰি কেনে তাৰপিছত আমি গৈ থাকিম আৰু লৈ ল'লোঁ লক্ষীক। এতিয়া একদম গৈ আছোঁ পূৰা, আৰু আহি পাই গ'লোহি এইডোখৰ বকুল বাইপাছটো। এতিয়া আমি এইফালে বকুল বাইপাছ দি গৈ গৈ একদম মোহনবাৰী ফালে যাম। তো মোহনবাৰী হৈ একদম এই বাইপাছটো একেবাৰে তিনিচুকীয়া বাইপাছত কানেক্ট হৈছেগৈ। তিনিচুকীয়া বাইপাছৰ পৰা একদম আমি শদিয়ালৈ যাম, শদিয়াৰ পৰা এইফালে একদম ৰয়িং মায়'দিয়া গৈ থাকিম আৰু। ঢলা 31 ডুমডুমা। আৰু আমি এতিয়া যাম ঢলা, মানে ঢলা শদিয়াত যাম। আৰু এইটো আৰু অলপ যাব লাগিব, তাৰপিছত ঢলা শদিয়া পাই ৰয়িঙৰ পিছত মায়'দিয়া। আৰু লাষ্ট টাইম এবাৰ ৰয়িং যাওঁতে ইয়াতে আহিছিলোঁ, মানে ব্ৰেকফাষ্ট কৰি গৈছিলোঁ। এতিয়া আকৌ কিমান বছৰ মূৰত আহিছোঁ ইয়াত, ব্ৰেকফাষ্টটো কৰি যাওঁ। A few minutes later. আৰু ব্ৰেকফাষ্টটো কৰি ল'লোঁ, এতিয়া গৈ থাকোঁ। বহ আৰু এতিয়া গৈ থাকোঁ আৰু একদম ঢলা শদিয়া ব্ৰিজ, তাৰপিছত যাম ৰয়িং, তাৰপিছত যাম মায়'দিয়া যদি পচিবল হয়। আৰু এইখনে হৈছে ডুমডুমা টাউন। আমি এতিয়া ডুমডুমা টাউন পাই গ'লোঁ, তাৰপিছত এতিয়া একদম গৈ আছোঁ ঢলা শদিয়া ব্ৰিজলৈ। আৰু আমি পাই গ'লোহি ঢলা শদিয়া ব্ৰিজ, মানে এডোখৰ উঠি গ'লোঁ, আগত দলংখন আছে। এতিয়া আমি একদম ঢলা শদিয়াত অলপ ৰখিম, ফটো চটো মাৰিম, তাৰপিছত একদম গৈ থাকিম আৰু আমি পাই গ'লোঁ এইখন ঢলা শদিয়া ব্ৰিজৰ ওপৰত। এইখনে ঢলা শদিয়া ব্ৰিজ, বহুত বছৰ মূৰত আহিছোঁ। এখন একদম এনেকৈ কৰি কেনে এইফালে গৈ আকৌ এনেকৈ আছে, মানে এছ টাইপত আছে ব্ৰিজখন। আৰু এইফালৰ ভিউটো আপোনালোকে চাওক না, কি ধুনীয়া, কি মজা দিছে এইফালৰ ভিউটো।
ঢলাশদিয়া দলংখন পাৰ হৈ এতিয়া আমি আহি পাই গ'লোহি শদিয়া। আৰু এতিয়া আমি গৈ আছোঁ। ইয়াৰ পৰা ৰৈ গ'লে বেছি দূৰ নহয়, এতিয়া গৈ আছোঁ আৰু আমি এতিয়া অৰুণাচল বৰ্ডাৰত সোমাম। এইফালে পানী চাপ্লাই দেখোন। এতিয়া আমি ইয়াত পাছটো বনাবলৈ ৰখি আছোঁ আৰু পাছটো বনাই ল'ব লাগিব। তো উলিয়াই ল'লোঁ পাছ। আপোনালোকে যদি পাছ ল'ব হয়, এইটো হয় পাছ ওলোৱা জেগাটো। ইয়াত উলিয়াই ল'লে হ'ল। 100 টকা লৈছে দুজনৰ। আৰু এইফালে চাওক আপোনালোকে গাইজ, কি ধুনীয়া পাহাৰৰ ভিউ। এই ভিউটো আপোনালোকে চাওক, কি ধুনীয়া পাহাৰৰ ভিউ। তাতে নাইচ ৰয়িং, কুলি, আলিনি, তেজু। আমি এতিয়া গৈ আছোঁ ৰয়িং অলমষ্ট পাই গ'লোহি আৰু বেছি টাইম নাই। আৰু এইখন চাওক, ৱেলকাম টু ৰয়িং। আমি এতিয়া ৰয়িং সোমাই গ'লোঁ। ৱেলকাম টু ৰয়িং। আৰু আপোনালোকে এই ভিউটো চাওক না, কি ধুনীয়া ভিউ। আৰু এটা মানে ঠাণ্ডা ঠাণ্ডা বতাহ মাৰি আছে, একদম মজা লাগি গৈছে। আৰু আমি পাহাৰটো যিমানে ওচৰত আহি গৈ আছোঁ, সিমানে চাই কিবা এটা মানে ভাল লাগি গৈ আছে। একদম পাহাৰটো পূৰা ওচৰ পাই গ'লোহি আৰু ইমানে মজা লাগিছে মানে চাবলৈ, কি ক'ম। वाओ, और भाई साहब ये देखिए क्या नज़ारा है। इमान धुनिया लगिसे पहाड़ो। ओहो, वेलकम 752 बॉर्डर रोड्स टास्क फोर्स रोइंग बाजार कम्युनिटी वेलकम्स यू। ये चेक करे भाई आप लोग, কি ধুনীয়া ভিউ। এইফালে চা না ভিউটো যে একদম ডাঙৰ এডোখৰ ভিউটো। অৰে বাপ ৰে বাপ, কিয়া নজাৰা হে, ইমান ধুনীয়া। আৰু এইফালৰ নজাৰাটো আপোনালোকে চাওকচোন। এইফালে একদম মানে ডাৱৰৰ পূৰা তলত আহি গৈছে ডাৱৰটো একদম। অলপ দেৰি পিছত পামগৈ আৰু ৰয়িং, তাৰপিছত পামগৈ মায়'দিয়া। और आप लोग ये नज़ारा देखिए, क्या नज़ारा है। और সেইফালৰ পৰা চাওক না, পানী একদম কি ধুনীয়া বৈ আহি আছে সেই তলত চাওক। আৰু এইটো পিকনিক স্পট হয়, একদম কিমান ধুনীয়া পানী বৈ আহিছে। আৰু এই নজাৰাটো চাওক না, ৱাও। আপোনালোকে এইফালে চাওক না, কি ধুনীয়াকৈ একদম পানী বৈ আহি আছে। একদম সেই পাহাৰৰ ফালৰ পৰা বৈ আহি আছে। এইফালে একদম কি ধুনীয়া পানী বৈ আহিছে। আৰু পানী চাউণ্ডটো আপোনালোকে শুনিবলৈ পাইছে নাই মই গম পোৱা নাই, কিন্তু কিমান ধুনীয়াকৈ একদম পানীখিনি বৈ আহিছে। আপোনালোকে এইফালে চাওক না, আৰু কি ধুনীয়া মানে চাউণ্ড এটা দি আছে। আৰু আপোনালোকে এইফালৰ ভিউটো চাওক না, কি ধুনীয়া। অ' মাই গড। আৰু এইফালৰ পানী হেৰিটো চাওক, একদম সেই পাহাৰৰ পৰা বৈ আহিছে। আৰু এইটো একদম ধুনীয়া এটা মানে পিকনিক স্পট হয়। আপোনালোকে ডিচেম্বৰ জানুৱাৰী মাহত আহিলে ইয়াত পূৰা মানে পিকনিক খাই থকা মান পূৰা দেখিবই। কিন্তু এতিয়া চাওক না, একদম পিকনিক হেৰি নাই, তথাপিও কি ধুনীয়া লাগিছে এই ভিউটো আপোনালোকে চাওক। অ' মাই গড। আৰু পানীখিনি চাওক না, আগতে মানে ঠাণ্ডা দিনত পানীখিনি অকণমান কম থাকে, কিন্তু এতিয়া পানীখিনি মানে ইমান জোৰছে বৈ আহিছে। আপোনালোকে চাওকচোন, পাহাৰৰ পৰা একদম বৈ আহিছে পানীখিনি, কি ধুনীয়া লাগিছে। অ' মা, আৰু ইমান ধুনীয়া মানে চফা পানী নহয়, কি ক'ম আৰু। এতিয়া আমি মায়'দিয়া ফালে গৈ আছোঁ, মায়'দিয়া পাছ ওচৰলৈকে গৈ আছোঁ। আৰু এইফালে ৰাস্তা আপোনালোকে চাওক না, একদম এনেকৈ গৈছে পূৰা। আৰু ৰাস্তা চাওক, পূৰা অকোৱা পকোৱা। और ये व्यू देखे आप लोग, की दुनिया। और আপোনালোকে এই ভিউটো চাওক, কি মজা লাগিছে। ও
এইখিনি পূৰা পানী বৈ গৈছে ন এইখিনি একদম এইফালে গৈ গৈ একদম নদী ব্ৰহ্মপুত্ৰ নদীত লাগেগৈ পানী সোঁতখিনি এই বস্তু চাওক না আপোনালোকে কি ধুনীয়া লাগিছে এই ভিউটো আৰু ওপৰফালে অকণমান যাওঁ এই ওপৰফালে অলপ এই ভিউটো আপোনালোকে চাওক কি ধুনীয়া মজা আৰু এইফালে চাওক না কি ধুনীয়া ভিউ আৰু এইফালে চাওক না একদম এইফালেদিকে উঠি আহি একদম এনেকৈ হৈ আহিছোঁ আৰু এই তলৰ এৰিয়াটো চাওক আৰু এইফালে সৰু সৰুকৈ পানী একদম বৈ গৈ আছে আৰু এইফালে চাওক না কি গেহেৰা খাই এইডোখৰ মানে পৰিলে চেচে আৰু ন এইডোখৰ পৰিলে চেচে আৰু সেইফালে ভিউটো চাওক না একদম কি ধুনীয়া প্লেইন ভিউ এইটো পানীখিনি একদম এই পাহাৰৰ পৰা বৈ বৈ এনেকৈ সেই বগা বগা যিটো দেখিছে সেইফালে এনেকৈ বৈ গৈ 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 একদম সেইফালে বৈ গৈ নদী একদম ব্ৰহ্মপুত্ৰ নদীত লাগেগৈ হয়নে এইবোৰ পানী চব একদম ব্ৰহ্মপুত্ৰ নদীত লাগেগৈ আৰু মজা লাগিছে আৰু এইটোৱে হৈছে মায়'দিয়া হেৰিটো ন মায়'দিয়া পাছটো এইটোৱে হয় খালি মানে কি ঠাণ্ডা দিনত হ'লে ইয়াত মানে পূৰা ৰাস্তাটো বৰফ পৰি থাকে এই যিমান যি এইবিলাক দেখিছে একদম পূৰা মানে বৰফ হৈ যায় আৰু এইবোৰ পূৰা একদম বৰফৰ হৈ যায় আমি যিহেতু বৰফত ছিজনত অহা নাই মানে ঠাণ্ডা দিনৰ ছিজনত অহা নাই তো সেইটো কাৰণে আপোনাৰ এইখিনি ৰাস্তা মানে একদম এতিয়া প্লেইন হৈ আছে যদি মানে ঠাণ্ডা দিনত আহোঁ আমি তো তেতিয়া এইখিনি একদম যিমান যি আপোনালোকে দেখিছে গোটেইখিনি বৰফহে পাব মানে একদম এইবিলাক এই ৰাস্তা কিনাৰে কিনাৰে একদম মানে পূৰা বৰফ থাকিব আৰু আপোনালোকে এইফালে চাওক বাইক নিউট্ৰেলত আছে গৈ আছে 41 42 একদম ষ্টাৰ্ট দিয়া নাই ধুনীয়াকৈ গৈ আছে বাইক এইটো হৈছে মানে পাহাৰৰ ওপৰৰ পৰা একদম তললৈকে লৈ যোৱা এটা টেকনিক যিটো কয় কি কোৱা হয় নিনজা টেকনিক এয়া চাওক টাৰ্ণিঙতো একদম মই একো কৰিব দৰকাৰ নাই অকল খালি ব্ৰেকটো লগাই গ'লেই হ'ল একদম ধুনীয়াকৈ বাইকখন নামি গৈ আছে একদম সেই পাহাৰৰ ওপৰৰ পৰা ধুনীয়াকৈ নামি গৈ আছে বাইকখন আৰু আমি সেই একদম যিটো মানে বৰফৰ মানে ডাৱৰৰ একদম জেগাডোখৰ দেখিছে সেই তাৰপৰা আৰু সেইডোখৰ গঢ়া খহনীয়া আছিলে একদম আমি তাৰপৰা বাইকখন ষ্টাৰ্ট নিদিয়াকৈ আহি এইডোখৰ পাই গ'লোহি এতিয়াও চাওক বাইকখন লাহে লাহে গৈয়ে আছে একদম তাৰপৰা বাইকখন ষ্টাৰ্ট নিদিয়াকৈ চলাই আহি গৈ আছোঁ একদম পূৰা পাহাৰৰ তললৈ এতিয়াও বহুতখিনি নামিবলৈ আছেই এনেকৈ গৈ আছোঁ আৰু আৰু আমি মায়'দিয়া পাছৰ পৰা ওলাই আহি একদম এইডোখৰ ৰয়িঙৰ বজাৰ পাই গ'লোহি আৰু ৰয়িং বজাৰ বুলি নকয় জানো এইডোখৰ ৰয়িং টাউনখন পাই গ'লোহি এতিয়া গৈ আছোঁ আকৌ ৰিটাৰ্ণ এতিয়া ৰয়িং টাউনৰ পৰা ওলাই দিলোঁ ওলাই মেলি একদম ডাইৰেক্ট NH 37 য'ত আমি প্ৰথম খাবলৈ মানে ব্ৰেকফাষ্ট কৰিছিলোঁ তাতে লাঞ্চটো কৰিমগৈ আৰু তাৰপিছত একদম ডাইৰেক্ট ডিব্ৰুগড় মানে একদম ডাইৰেক্ট ঘৰলৈ যাম আৰু সেইটো কাৰণে সোনকালে একদম যিমান পাৰোঁ সোনকালে উভতিব চেষ্টা কৰিছোঁ কাৰণ
গধূলি হোৱাৰ আগে পালেগৈ ভাল হয়, কাৰণ যিহেতু মোৰো মানে কাম এটা আছে ৰাতিকৈ মানে টাউনত, তো সেইটো কাৰণে যিমান পাৰোঁ সোনকালে যাবলৈ চেষ্টা কৰিছোঁ। আৰু এই লক্ষীৰো বোলে কাম কেইটামান আছে বুলি কৈছে, তো সেইটো কাৰণে যিমান পাৰোঁ সোনকালে মানে উভতি গৈ পাবলৈ চেষ্টা কৰিছোঁ। আৰু এতিয়া আমি পাই গৈছোঁহি মাকুম বাইপাছ পাই গ'লোঁ। আন্ধাৰো হৈ আহিছে, তো সেইটো কাৰণে ভিডিঅ'টো আৰু দীঘল নকৰোঁ, ইয়াতে সামৰণি মাৰি দিছোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিছোঁ।